সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। যিসকলৰ পথাৰ আছে তেওঁলোকৰ কাৰণেতো স্পেচিয়েল শুভেচ্ছা। যিসকলো নাই থাকক বা নাথাকক, অসমীয়া হিচাপে আমি পৰম্পৰা ৰক্ষা কৰি কঙালী বিহু আমি পালন কৰোঁ। যদিও কঙালী আচলতে এইটো বিহু আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ, যিহেতু খেতিয়কসকলে ধান খেতি কৰে। পথাৰত যদি ধান ভালদৰে নহয় তেতিয়াহ'লে আমি বছৰটো খাবলৈ নাপাম, নহয় জানো? তেওঁলোকৰ ওপৰতে আমাৰ সকলো নিৰ্ভৰ কৰে। গতিকে আশা কৰোঁ তেওঁলোকৰ খেতি একেবাৰে ঠুকে ঠুকে ধান নমিলাবক। গতিকে বাকী সকলো থাকিলে যিসকলৰ খেতি নাই, মোৰ বন্ধুবৰ্গ সহকৰ্মীসকল মোৰ কাৰণে খুবেই জৰুৰী মোৰ কাৰ্যালয়ৰ, যিহেতু তেওঁলোকৰ কাৰণে বৰ্তমান মই এইদৰে চলি আছোঁ। সৰহসংখ্যক সময় তেওঁলোকৰ লগত মই কটাওঁ। দিনটো বেছিভাগ সময় তেওঁলোকৰ লগতে মই আলোচনা কৰোঁ, নিজৰ ঘৰুৱা সকলোখিনি কথা আলোচনা কৰোঁ, সকলো শ্বেয়াৰ কৰোঁ, তেওঁলোকৰ মতামত লওঁ। দুই এটা মতামত মই গ্ৰহণ কৰোঁ, যিটোৱে মোক জীৱনটো আগুৱাই যোৱাত যথেষ্ট সহায় কৰে। গতিকে তেখেতলোকক বাদ দিটো আগবাঢ়িব নোৱাৰি, গতিকে তেখেতলোক প্ৰধান। বাকী মোৰ ওচৰ চুবুৰীয়া সকলোকে মই কঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া পৰম্পৰা ৰক্ষা কৰি আজি আমি ভাত খোৱা নহয়, আমি দিনত ৰুটি বা জলপান খাওঁ, কিন্তু জলপান খাব নোৱাৰোঁ, মোৰ খুবেই গা বেয়া, খুব অসুস্থ, গতিকে জলপান নাই খোৱা। পুৰি বনালোঁ, ৰাতিপুৱা ৰুটি খাইছিলোঁ, গতিকে এতিয়া আৰু পুৰি বনালোঁ। তাৰপিছত আলু ফ্ৰাই কৰিলোঁ, তাৰপৰা আপোনাৰ আছে বিলাহী বনাই লৈছোঁ ধুনীয়াকৈ, বুটৰ দালি আছে। এতিয়া আৰু খাওঁ, আকৌ পিছবেলা প্ৰসাদ চসাদ দিবলৈ আছে। গতিকে এনেদৰে আৰু বিহুটো যেনে তেনে পাৰ কৰিব লাগিব, নহয় জানো? গতিকে আশীৰ্বাদ কৰিব মোৰ যাতে অনাগত দিনবোৰ ভাল। আশীৰ্বাদ মানে মূৰৰ চুলি ছিঙি আশীৰ্বাদ নকৰিব, যিহেতু চুলি নায়েই, চুলি খৰি শেষ হ'ল আৰু টকলা মূৰটো ওলাইছে। গতিকে মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিব নালাগে, অন্তৰৰ পৰা আশীৰ্বাদ দিব। ঠিক আছে?